আমন্ত্ৰণ জনাইছোঁ অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰীয়া আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ মোহন ওৰফে দীপজ্যোতি ভালনে? নহয় আপোনালোকৰ কাৰণে ফোনতহে কথা পাতি আছোঁ। হ'ব এই মই উঠি লৈছোঁ ষ্টেজত। হ'ব এই বহুত মানুহ ৰাইজৰ অকণ উৎপাতটো কম বাৰু না দেৰিও হ'ল ভাত চাতো খোৱা নাই ন হ'ব ঠিকে আছে নহয় মই হেডফোনতহে কথা পাতি আছোঁ নাই ৰাইজ আছে ইয়াতে হ'ব ভালনে মানে এইবাৰ সঁচাকৈ আপোনাক সুধিছোঁ ভালে আছে বা এইপিনে যাব পাৰিনে পাৰি কৰিলেহে গম পাবা পাৰি ইমান লাগিছে পাৰি চব মোহনৰ নিচিনা ভাষাই নাইকিয়া গ'ল পাৰি গৈ পাৰি হৈ গ'ল শিল বৰষুণ আহিছিল বোলে কিন্তু তাৰ পাছতো যে ৰাইজে ইমান ধুনীয়াকৈ আছে আচৰিত দেই একদম আচৰিত ফটো নে এনেকৈ কৈ দিলে ভাল লাগে আমাৰ লগত যে ফটো যে উঠে বিশেষকৈ কেকেইদা আৰু মই আমাৰ লগত যে ফটো উঠে আমিতো মানুহকেইটাতো দেখিছেনে জন্মতে ক'লা পৰা আমাৰ মায়ে যি বনাই চব দি যায় মোকো দেৱাই পেলালে গোটেই ভাইটি এখন বগা উঠি আহিছিলে ভাইটি সি অলপ ভগা গতিকে ফটো উঠা বুলি ক'লে আমি এখন দাদা ফটো এখন বুলি ৰৈ দিলে উঠি ভাল পাওঁ নহ'লে আমাৰ লগত কি কয় জানে আমাক যেতিয়া ফটো উঠো বুলি কয় আৰু এইটো ৰাইজৰ মৰম আচলতে মানুহে ভাবে কি আমাৰ লগত ফটো উঠিলে আমি আমনি পাম নেকি কিবা হ'ব নে বোলে একো নাপাওঁ কিয় জানেনে কাৰণ ৰাইজে চাইছে কাৰণে মই মোহন হয়নে নহয় ৰাইজে চোৱাৰ কাৰণে মই মোহন আপোনালোকে বেহাৰবাৰী আউটপোষ্টক ইমান মৰম আশীৰ্বাদ দিলে সেইকাৰণে বেহাৰবাৰী আউটপোষ্ট নৰ্থ ইষ্টৰ সকলোতকৈ দৈৰ্ঘ্যতম চিৰিয়েল হৈছে বেহাৰবাৰী আউটপোষ্ট নৰ্থ ইষ্টৰ অকল আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহৰ বাবে দেই হ'ব দেখি আছেনে কিবা অসুবিধা হৈছে নেকি নাইতো হোৱা গতিকে ফটোখন উঠিলে মানে 10জনমান মানুহ আহে এনেকৈ দাদা এইফালে এনেকৈ কৈ দিয়া কিছুমানেতো এনেকৈ ডিঙি ঘূৰাই দিয়ে দাদা তাৰপিছত ইনষ্টাগ্ৰাম ফেচবুকত আপলোড কৰি দিয়ে যিগৰাকী ছোৱালী যিজন ল'ৰাই ফটোখন উঠে তেওঁ ধুনীয়াকৈ ওলায় আৰু পাছফালে আমি কেনেকৈ থাকোঁ জানে মোক মোৰ লগৰলৈ কয় ঐ তই ক'ৰবাত শ্ব'টো কৰিবলৈ গ'লে এইটো অলপ ধৰি যাওঁ নেকি কিয় কৈছে ইনষ্টাগ্ৰামৰ ফটোবিলাকত হেনো এনেকৈ থাক মই বোলো নাই এইটো মই এতিয়া ফটো বুলি কওঁতে সেইকাৰণে ৰৈ দিলোঁ দেখিছেনে হয়নে বাকী বতৰে সেমেকাইছে নে সেমেকি আছে মানুহ কিন্তু বহুত হৈছে দেই বহুত ধন্যবাদ আপোনালোকক বেহাৰবাৰী আউটপোষ্ট ইমান ধুনীয়াকৈ চাই আছে লৰাই আকৌ বোলে আই লাভ ইউ আই ভেলু ন পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াতে আহি পেলাই মোৰ বিৰাট ভাল লাগিল বিশ্ব দৰবাৰত আমাৰ বিহু প্ৰতিষ্ঠিত হ'ল হয়নে যিসকল নাচনী ঢুলীয়াই অসমৰ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিলে সেইসকলৰ ইয়াৰ আপোনালোকৰ তেজপুৰ শোণিতপুৰৰ পৰা বোলে 1100গৰাকী গৈছে হয়নে নাচনী ঢুলীয়া আৰু আপোনালোকৰ বিহুগুৰি অঞ্চলৰ 250 নে কিমান আছে হয়নে নহয় গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা হাত চাপৰি বজাওক সেই ঢুলীয়া নাচনীৰ বাবে যাৰ কষ্টৰ বাবে দিন ৰাতিৰ কষ্টৰ বাবে আজি আমাৰ বিহু সমগ্ৰ বিশ্বই জানে সমগ্ৰ বিশ্বই আপোনালোকে ইউটিউবত হওক টিভিত নিউজবিলাক দেখি আছে এতিয়া পাকিস্তানত চাই আমাৰ হোৱাট ইজ বিহু আমেৰিকাত চাইছে বেলেগ ৰাজ্য চাইছে বেলেগ দেশত চাইছে এই সকলোৱে জানিব বিচাৰে যে বিহুটো কি গতিকে সকলোকে ধন্যবাদ আৰু লগতে ধন্যবাদ বেহাৰবাৰী চোৱাৰ বাবে এতিয়া ইমান মানুহ আছে মণিবক লৈ আহিব লাগিছিল এই মণিবৰ কথা ক'লে ল'ৰাবিলাকে কিয় হয় হৈছে
আৰু মই জানো প্ৰায়ভাগ বিয়া নপতা ল'ৰাই চিঞৰে হয়নে বিয়া পতা মানুহে হয় ক'বলৈ নোৱাৰে মণিপুৰ বুলি ক'লে বহুতে মই কালি যোৱা ৰাতি আছিলোঁ ক'ত ধেমাজিত এজনে কি কৈছে জানে মই বোলো দাদা আপুনি বিয়া পাতা নাই কৈছে হয় মই বোলো আপোনাৰ এটা প্ৰশ্ন কৰিম গৰু ক'ত আছে কৈছে কাষতে আছে গৰু কাষতে আছে মই বোলো মণিপুৰ ভাল লাগে নালাগে সি কৈছে তাৰপিছত ডেকা ল'ৰা কৈছোঁ মণিপুৰ ভাল পোৱা নাই দেখিছে সেই বিয়া পতা মানুহজনে কৈছে কোৱা আকৌ কোৱা আপুনি সাহস কৰি কওক মণিপুৰ ভাল লাগে নাই সেইকাৰণে বিয়া পাতা নাই চাই বিয়া পাতিলে গোটেই ষ্টেজত কয় মোহনে বিয়া পাতা নাই তাৰপিছত মোহনৰ বিয়া পতাৰ ওপৰত তেখেতে যি কমেণ্ট দিয়ে মই আচৰিত মই বোলো এই আকৌ কি ক'লে মই চাই সুধিছোঁ বোলো আপুনি কওকচোন সুখ মানে কি মানুহে যে কয় সুখ মানে কি দুখ মানে কি কৈছে মনটো বেয়া লাগে দুখ খাওঁ মই বোলো সুখ মানে কি কৈছে মই কেনেকৈ গম পাম মই কেনেকৈ গম পাম মইতো বিয়াই পাতিলোঁ এই তোমালোকে বিয়া নাপাতাই ভাল বুলি নকবা বিয়া পতাসকলে ক'ব কি যে ভুল কৰিলোঁ মই আমাৰ অনুষ্ঠান আমি এনেকৈ কৰোঁ কথা পাতোঁ আপোনালোকৰ যদি কিবা সুধিবলৈ মন থাকে একদম সুধিব দেই একদম সুধিব আপোনালোকৰ মানুহৰ বিহু কেনেকুৱা গ'ল ভালে গ'ল অঁ দিয়ক ভালে যাওক আমাৰ গৰু বিহুটো ভালকৈ গ'ল বাৰু মানে মোৰ কাৰণে গৰু মানে মানুহৰ বিহু নাইকিয়া হ'ল মোৰ কাৰণে গৰু বিহুহে তোমালোকৰ গৰু বিহু অঁ আমাৰ ৰাকেশে কয় বোলে যিসকল ল'ৰা ছোৱালীৰ ঘৰত গৰু বুলি মাক দেউতাকে মাতে এই সমূহ গৰুৱা গাই গৰু বোলে বিহুৰ শুভেচ্ছা দিছে গৰু বিহু আমাৰ কেকেচাৰ ঘৰত গৰু নাই যে গৰু বিহুৰ দিনাখন মুখহে নোৱায় কাপোৰ কানি খুলি লয় হ'লেও গামোচা এখন থাকে বাৰু কাপোৰ কানি খুলি লৈ পেলাই মোক মাতি পেলাই আলোৱা তই বিহু চিহু খাবলৈ মন আছে নাই মাছ মাংস বোলে আছে মইতো আৰু জানে মই খোৱাৰ কাৰণে মৰিলোঁ হয় নহয় খোৱাৰ কাৰণে মৰিলোঁ আৰু সৰু ল'ৰা ছোৱালীক কওঁ যোনে ভালকৈ নপঢ়া চব মোহনৰ নিচিনা গতি হ'ব লোকৰ চৰ খাওঁতে যাব মাৰ খাওঁতে যাব এতিয়া এছ আই ছাৰ দেখিছা পঢ়ি শুনি ডাঙৰ মানুহ হৈ গ'ল কিমান ধুনীয়া সকলোৱে ভয় কৰে সন্মান কৰে নাই এতিয়া মোহনৰ পঢ়া শুনা নাই গতিকে মোহনক কোনেও পাত্তা নিদিয়ে হয়নে গতিকে সকলোৱে ভালকৈ পঢ়িবনে নাই মোৰ বয়সৰ ল'ৰা ছোৱালী আছে নাই হাত দেখাইছোঁ মোৰ বয়সৰখিনি আছেনে নাই মোৰ বয়সৰ আছে নাই ই বৰদেউতা আপোনাৰ হাতখন নামাৰ আমি এইখিনি দাদা এজন দেখিছোঁ টোপনি খতি নেকি এনেকৈ আছে মই মনত দাদা একো কেইটা পাইছে এইটোটা 2:15 হ'ল এইটো বা কি বা ঘড়ী সময়টো মোক এতিয়া কেইটা পাইছে বুলি ক'লে মোৰ মানুহ এজনে সুধিছে আমিতো এলৈ গ'লোঁ লোৱা ভাইটি ঘড়ীটো মানে কৈছে কেইটা পাইছে মই বোলো এতিয়া 2:15 কৈছে এইটো সময়ত বোলে জীৱনত শুনা নাই মই বোলো এইটো সময় অকল মোৰ ঘড়ীতে দিয়ে 2:15 তাৰপিছত কয় এতিয়া কেইটা পাইছে মই বোলো ৰাতি হৈ আছে মোৰ সময় এনেকুৱা এতিয়া ৰাতিপুৱা সুধিলে বোলে এতিয়া কেইটা হৈ আছে মই বোলো ৰাতিপুৱাই আছে তেনেকুৱাই মই এনেকৈ কথা ক'লে ভাল লাগেনে লাগেনে এনেকৈ কথা ক'লে ভাল মাত মানে শেষ হৈ গ'ল কাহি কালি কাহোঁতে লিভাৰটো ওলাই আহিল আকৌ মই লিভাৰটো মাংস বুলি ভাবি চুবাই পেলাই গিলি থৈ দিছোঁ মোৰ মানে যিটো লিভাৰ হ'ব আগলৈ নকৰিবা ৱাৰডালহে দিছে মই বোলো সেয়া কৰিব আহিছোঁ এইবিলাক ৱাৰ নে তোমাৰ কিবা নাইভ হেও ঠিক আছে এতিয়া ভাল হ'ব যোৱা নাৰী হ'লেতো এডাল কিবা বগা মাইকী মানুহৰ নাৰী হ'ব ইমান বগা সঁচাকৈ আপোনালোকে হাঁহিলে বিৰাট ভাল লাগে আৰু মই ক'লোঁ এতিয়া এইপিনে কওঁ মই এনেকৈ কথা ক'লে ভাল লাগেনে নাই এগৰাকীয়ে যি শলাগিছে এনেকৈ কৈছে মই ভাল লাগে নাই এতিয়া মই সন্মুখত আছোঁ এতিয়া ক'বলৈ বেয়া পাইছে নাই কৈছে লাগে নালাগে লাগে নালাগে কথা
লাগে। এই বৰমা ৰাতি এতিয়া 2:15 হ'ল, মই এনেকৈ উঠি আহোঁতে দেখিছোঁ বৰমাই এনেকৈ আছে। মই বোলো কথা কৈ আছোঁ, আকৌ বৰমাই ওচৰলৈ কিয় মাতিছে? আকৌ এতিয়া মই এই ল'ৰাটোৱে সেৱা কৰিবলৈ ওলাইছে, তেতিয়াও দিছে। এতিয়া গম পাইছোঁ বৰমাই মাতা নাই, বৰমা টোপনি গ'ল। সাৰ পুৱাই দিয়ক, নহ'লে ফ্ৰণ্টত যিগৰাকী আছে খটাখকে মাৰিব নহ'লে। সেইখন বিহুহে জমিব। আমাৰ মণিপুৰ যদি ভাল লাগে, কিন্তু মণিপুৰ হৈছে আধা ফুলা কপৌ ফুল পাহ। তাই সম্পূৰ্ণ ফুলিবলৈ নাপালে। হা অঁ ফুলকৈ ফুলিবলৈ নাপালে, কেকেচাই ছিঙিয়ে দিলে আৰু। আমাৰ বাচ্ছা এটাটো টপা, মই এজনক সুধিবলৈ টপা কাক বোলে, কৈছে বাচ্ছা এটাক লাগে। বাচ্ছা এটাক মই বাচ্ছা এটাক কেনেকুৱা লাগে? সৰি পোৱা বেলটো টাইপ নহয় জানো? মোৰ আজি মাতটো ভাঙা আছিলে, নহ'লে বাচ্ছা এটা মই ভইচটো উলিয়াই দেখাই দিলোঁহেঁতেন। বাচ্ছা এটাই কেনেকৈ কয়, বাচ্ছা এটা বহুত দিন ওলোৱা নাই, আকৌ ওলাব, ঘৰুৱা অসুবিধাৰ কাৰণে ওলোৱা নাই। মোৰ মাতটো নভাঙাহেঁতেন মই আপোনাক শুনাই দিলোঁ বাচ্ছা এটাই কেনেকৈ কথা কয়। এতিয়া কেকেচাইটো মই সেই কেকেচাক ক'লোঁ, কেকেচাক কোনে কোনে ভাল পায়? বহুতে ভাল পায়। এই ৰাস্তাত এই অথনি এনাউন্স কৰা তেখেতে কৈছে যে ৰাইজে কিয় হাতটো দাঙা নাই, কোনে কোনে ভাল পায় বুলি কওঁতে। এতিয়া যিসকল বহি আছে কৈছে পাছফালৰখিনিয়ে ভাল নাপায় নেকি হাত দাঙা নাই? এতিয়া যিসকলে বহি আছে হাত দাঙিছে ন, হাত দাঙৰ বুলি কওঁতে হাত দাঙিছে। পাছফালৰ কিন্তু হাত দাঙৰ পৰা এতিয়া খাৰাই হৈ আছে, আৰু এক্সট্ৰাকে কি হাত দাঙিব লাগে, হয়নে নহয়? হয়নে? দিয়ক দিয়ক দিয়ক। এজনে আকৌ এনেকৈ হয় বুলি কৈ এনেকৈ চাইছে ফাটা আছিলে। একে ভয় নাখাব, মই দেই কেকেচা হ'লে কিবা কিবি কৈ দিব। আমাৰ কেকেচা যে 100টা শিয়াল মই কেকেচা জন্ম। এইখন যে মোৰ গাল নহয় নহয়, এখন কেকেচাৰ কাৰণে দবা। মণিৰ লগত কাজিয়া লাগিব, ইয়াত বজাব। এই তৰামাইৰ লগত লাগিব, ইয়াত বজাব। ৰাকেশৰ লগত লাগিব, ইয়াত বজাব। এতিয়া মোক সুধিছে কমিটি আগতে আহোঁতে মোৰ বিয়াৰ কথা উলিয়াই। আগতে মই সুধোঁ যে কমিটিত এগ্ৰিমেণ্ট হ'লে সুধোঁ কি কি খুৱাব, ছাগলী নে হাঁহ নে মুৰ্গী। এতিয়া মই আকৌ সুধোঁ বোলো জেগাত বিয়া পাতিব পৰা ভাল ছোৱালী লাগিবনে, আছেনে? বিয়া পাতিব বয়স নাই ন? নিজৰ জেগা ছোৱালী যে নাই। এইবিলাকে একতা আকৌ। এই নাই যে কৈছে, নহয় নাই বুলি কৈহে ভাল। আমাৰ গাঁৱৰ ছোৱালী কিয় দিম, হয়নে নহয়? আমি কি আনিম বোলে? বাৰু তোমাৰ যিটো নেলোঁ সেইটো নেলোঁ, কিন্তু ডাঙৰ নেলোঁ আকৌ। মই এইটো কথা কওঁতে সকলোৱে শুনিছে, হয়নে? তেখেতে অকলে কথা কওঁতে গোটেই মানুহে শুনিছে। অঁ আমাৰ মণিপুৰৰ লগত মোক খুব লাগে কাজিয়া। তাই মানে মোক কি কৰে, কাম কৰাবলৈ মাতি পেলাই খোৱা সময়ত আকৌ কাজিয়া কৰে। সেইকাৰণে তাই মই গালি দিওঁ, বোলো বান্ধৱ গোটেই এজনী, পথালি কোমোৰা এজনী। মই এনেকৈ কথা ক'লে ভাল লাগে জানো? এনেকৈ মই মানে দিছোঁ অঁ নালাগে ন? এতিয়া কাহিনী কিছুমান আছে। বায়েনৰ ঘৰ খোল বা সিহঁতক পূৰা বেয়া পাৰি চোৱা নেকি? তেনেকৈ পঢ়া নে নপঢ়া? আপোনালোকে বেয়া পাৰি চাই আছেনে? সকলোৱে চাই আছে? এতিয়াও চাই আছে? কিয় ফাঁকি কথা কয়? সেই এতিয়াচোন মোকহে চাই আছে। সকলোতে এইটো কয়, মই এতিয়াও চাই আছোঁ বোলে, এতিয়াও চাই আছোঁ। মই বেয়া পাই এতিয়া তোমালোকে এইটো আশ্চৰ্যতা গানটো মনত আছে, লাগে মইনা ৱাটাৰফল, লাগে মইনা একে একে দুয়ে তিনিয়ে, লাগে মইনা চাৰিয়েকে পাছে নয়। সেইটো এনেই চব ৰাকেশ দা কেকেচা হৈ থাকে, পঢ়া ধৰিলে চব মোহন হৈ যায়। লাগে মইনা যাম একে পাছে আঠে একে, গম পালে? চব মোহন। আৰু কোনে মোহন বনাইছে জানে? চব আপোনালোকে মোহন বনাইছে। মোৰ ওচৰত যে ফটো উঠিবলৈ আহে, মই কাহিনী কৈছোঁ, মোৰ ওচৰত যেতিয়া ফটো উঠিবলৈ আহে, অভিভাৱক আহে, ল'ৰা ছোৱালী লৈ আহে নহয়,
আহি পেলাই কয় মোহন দা সেই আপোনাৰ মানে একদম ইমান ভাল লাগে চাই বেহৰবাৰীত সঁচাকৈ দেই আমি মানে কি জানে মানে ভাত খালে বেহৰবাৰীখন লাগিবই আমাৰ লাগিলে চব্জিয়ে নাথাকক দালিয়ে নাথাকক বেহৰবাৰী লাগিব খালি মই এইটো মোৰ ল'ৰা দেই মই তাক খালি এইকেইদিন চোৱা নাই বেহৰবাৰীখন চাবলৈ মানা কৰিছোঁ কিয় কৈছে গম পাইছোঁ অঁ একে জিনজিনাই যাব আকৌ এতিয়া আহি পেলাই কয় এই মোৰ ল'ৰাটো মানে বিৰাট ভাল পায় দেই আপোনালোকৰ বেহৰবাৰী চাই খালি মই এবছৰমান চাবলৈ দিয়া নাই কিয় না আপোনাক বহুত ভাল পায় তেতিয়া মোৰতো ভাল লাগে তাৰপিছত কয় নাই কিন্তু মই এবছৰমান চাবলৈ দিয়া নাই কিয় বোলে ভাজডাল আপোনাৰ লৈছে এতিয়া আপোনালোকে হাঁহি দিলে হয়নে কিন্তু মোৰ ভাল লাগিব নে সেইখন সময়ত মোৰ অৱস্থাটো ভাবকচোন বেহৰবাৰীখন ইমান ভাল লাগে খালি মই এবছৰমান চাবলৈ দিয়া নাই মোৰ ল'ৰাটোলৈ বোলে আপোনাৰ ভাজ লৈছে এটা চাবলৈ দিয়া নাই এতিয়া বাকীখিনিৰ কাৰণেতো চাব লাগে মোৰ কাৰণে নেচোৱা হৈ গ'ল এতিয়া মই আমাৰ বেহৰবাৰী মানুহে শুনিলে কি ক'ব ইডাল আছোঁ এনেকৈ কোৱাৰ কাৰণে মানুহে নেচোৱাহে হৈছে আকৌ কিছুমান মানুহ আহে দাদা আমাৰ এওঁ মানে ইমান বেহৰবাৰী চাই দাদা ইমান বেহৰবাৰী চাই ৰাতি 2:30লৈকে আমাৰ কেকে ছাৰক কিমান ভাল পায় ৰাতি 2:30লৈকে মানে বেহৰবাৰী নাচায় কেকে ছাৰৰ কাৰণেই চায় মোৰ ৰাতি 3টালৈকে টোপনি ক্ষতি কেকে ছাৰে কৈছে কিয় আপুনি 3টালৈকে মোক কয় বা 3টালৈকে ঘৈণীয়েকে মই চাওঁ 3টা বজালৈকে মানে গিৰিয়েকটো টোপনি ক্ষতি কিয় কৰে মৰম চাগে ন মই বোলো ঘৈণীয়েকে 2:30লৈকে লোকৰ মতা মানুহটো চাই দিব গিৰিয়েকৰ টোপনি যাব 3টালৈকে হয়নে আকৌ মোৰ ওচৰলৈ কিছুমান মানুহ আহে আহি পেলাই কয় হেৰি মোৰ মানুহজনী ইমান ভাল পায় তোমাক খালি এবছৰমান এই 4-5 মাহমান চাবলৈ দিয়া নাই কিয় কৈছে হেৰি মানে তাই এতিয়া সন্তান সম্ভৱ মই বোলো এই সাৰ আপুনি কি কথা ক'লে এতিয়া সকলো মাইকী মানুহ আমি সকলোৱে জানো যে যেতিয়া মানুহ সন্তান সম্ভৱ হয় ভাল কথা শিকায় ঈশ্বৰৰ নাম লয় ভাল কিতাপ পঢ়ে হয়নে যাতে আহিব লগাজন ভাল হয় এতিয়া আহিব লগাজনৰ ওপৰত যদি মোৰ প্ৰভাৱ কৰি এজনে আহিব লগাজনে সেইকাৰণে ভয় খায় এতিয়া মোৰ অৱস্থাটো ভাবক এতিয়া মই এনেকৈ কথা কৈ আছোঁ কাৰো চিঞৰ বাখৰ ধুনীয়াকৈ শুনি আছে হয়নে নহয় এতিয়া মই এনেকৈ ভাবোঁ যে মোহনটো কৰোঁ নে নকৰোঁ ৰাইজৰ কিছুমান আছোঁ এই আমাৰে মইনা এতিয়া এই লিংকটো পাহৰি গ'লে সিহঁতক মোৰ দোকানলৈ নি চাহ খুৱাই দিওঁ আজিকালি ল'ৰা ছোৱালী বা এটা বয়সত চাগে আমি জন্মই হোৱা নাছিলোঁ ইমান স্মাৰ্ট বা আমি খোৱাটো বাহিৰে একোৱে বুজি নাপালোঁ বিশেষকৈ মই হেৰিয়াক ভগৱানক এইবাৰ প্ৰাৰ্থনা কৰিছোঁ নতুন বছৰ বুলি অহা বছৰ লাগিলে দাঁত 2টা দিয়ক লিভাৰ কিন্তু 32টা দিয়ক এতিয়া আপোনালোকে কওক মই কাৰ কাৰণে বৰবাদ হৈছোঁ এতিয়া মই এনেকৈ কথা কৈ আছোঁ নাপায় কৃষ্ণ দাদা হেণ্ড চেক এটা দিয়ক একদম চৰণা নহয় আপোনালোকৰ অন্তৰত থাকিব বিচাৰোঁ দেই কৃষ্ণ এতিয়া মই এনেকৈ কথা ক'লে এতিয়া আপোনালোকে ধুনীয়াকৈ শুনি আছে এতিয়া মই ভাবোঁ মোহনটো কৰোঁ নে নকৰোঁ কৰক এতিয়া চাব দেই আপোনালোকে এতিয়া কথা কৈ আছে নে ধুনীয়াকৈ মই শুনি আছোঁ মই এনেকৈ খোজকাঢ়িছোঁ আপোনালোকে একো কথাই নাই হয়নে একোতো কথা নাই কিন্তু মই যদি এনেকৈ কৰোঁ চিঞৰি দিলে নাই এতিয়া মই বৰবাদ কাৰ কাৰণে হৈছোঁ আপোনালোকে ক'ব মই মানুহজনীক চাবলৈ দিয়া নাই ল'ৰাটো চাবলৈ দিয়া নাই আকৌ মই নৰ্মেলকৈ কথা ক'লে নাহাঁহে মই খোজটো এনেকৈ কাঢ়ি দিলে হাঁহে এতিয়া সকলোৱেতো আহি পেলাই ধুনীয়াকৈ ভাষণ দিয়ে আমাৰ ছাৰে এতিয়া ধুনীয়াকৈ ভাষণ দি গ'ল সকলোৱে হাত চাপৰি পৰি আছে মইতো কথা কৈছে হাত চাপৰি বজোৱা নাই হয়নে নহয় এই মোৰতো জানো ক'বলৈ মন নাযায় এনেকৈ শ্ৰদ্ধা দৰ্শক মণ্ডলী উপস্থিত ৰাইজক বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোক এনেকৈ ক'লে ভাল নাপায় এতিয়া আপোনালোকৰ কোনো ৰিয়েকশ্যন নাই মই যদি কওঁ এতিয়া কওক মই কাৰ কাৰণে বৰবাদ হৈছোঁ হয়নে কিন্তু মই এটা কথা কওঁ ৰাইজৰ এনেকুৱা মৰম চেনেহ যদি আন্তৰিকতা পাই থাকোঁ মই আৰু বৰবাদ হৈ যাম আৰু মই বৰবাদ হ'বই বিচাৰোঁ আৰু মই কি ভাবোঁ জানেনে মোহন কেৰেক্টাৰটো মই দীপজ্যোতি কেওটে কোৱা নাই মোহন কেৰেক্টাৰটোৰ মাক দেউতাক কোনো নাই হয়নে কোনো নাই মই এনেকৈ ভাবোঁ মোহনক অসমৰ ৰাইজে ইমান মৰম দিছে অসমৰ প্ৰতিগৰাকী অভিভাৱকে মোহনৰ অভিভাৱক বুলি মই ভাবোঁ অসমৰ প্ৰতিগৰাকী দেউতাক মাকে মোহনৰ মাক দেউতাক বুলি মই ভাবোঁ ধন্যবাদ
এই হাত চাপৰি মাৰিলে সকলোৱে প্লেনিং কৰি একেলগে মাৰিব লাগে কিয় জানেনে অকলে কোনোবাই যদি হাত চাপৰি মাৰে এনেকৈ বাকীসকলে এনেকৈ চায় কিয় জানেনে হাত চাপৰি বুলি নাভাবে বোলে এইটো কোনে চাফা মাৰিলে দাদা সাৱধানে বিশেষকৈ মতা মানুহখিনিয়ে হাত চাপৰি মাৰিলে মহিলাসকলক মাৰি ল'বলৈ দিব আৰু মহিলাসকল মাজত বহা মহিলাসকল মানে তেখেতসকলে অলপ বহুত কষ্টত থাকে ন আপোনালোকে সোনকালে অহা নাই জানো ৰাতিপুৱা মানে গধূলাতে আহিছে অলপ সোনকালে আহি বহি আছে চিট ৰখাটো ডাঙৰ কথা কিন্তু দেই চিট ৰখাটো ন এতিয়া ইমান প্ৰাকৃতিকভাৱে কিছুমান সমস্যা থাকে বাহিৰলৈতো আপোনালোক যাব নোৱাৰে উঠি গ'লে কাষৰগৰাকী বহি দিব লাগিলে ভৰি চেপা মাৰি বহি থাকিব তথাপিও এনেকৈ এইজনে ক'ব আহাচোন বাহিৰৰ পৰা আকৌ কোনোবা ধৰক লাগি আছে পূৰা লাগি আছে এনেকৈ উঠিবলৈ ধৰে বাইদেউ আপুনি উঠিব নেকি ইমান কষ্টকৈ বহে মাজত বহাখিনিৰ কাৰণে একদম হেণ্ডচাপ একদম দেই চেলুট খালি এটা কথা শিকাই দিওঁ আজিৰ পৰা অনুষ্ঠান চাবলৈ আহিলে ঘৰতে পানীটো কমাই খাই তেতিয়া বোলে সমস্যা হৈ নাথাকে আমাৰ লগত আৰু এজন আছে নহয় গম পাইছে নাই লুটুকন মাতো নেকি তাক মাতো আহা পপকন চাহ একদম ধুনীয়া পিঠা লঘু হৈছে নে মই শকত হৈছোঁ মই যা নহওক পোনপ্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সেই দোকানলৈকে সকলো ঠিকে আছেনে অনুষ্ঠান জোৰছে এটা হাত চাপৰি লাগে মজা এ সুন্দৰ বাবা তই ইয়াত আছ হা মই বাহিৰৰ পৰা দেখি তোক আহিছোঁ তই ইয়াত আছ আপুনি মোক বাহিৰৰ পৰা পেণ্ডেলত কাম কৰা বুলি ভাবিছে নহয় মই তোক দেখি চক খাইছোঁ তোৰ এই বস্তুটো ক'লে গ'ল অঁ এইটো এই আমি যাৰ ঘৰত আছিলোঁ খুলি থলোঁ ছাগলীয়ে ঘাঁহ বুলি খাই দিলে কিন্তু শকত হৈছোঁ মানে এই ৰাইজে জানে মই যোৱাবাৰ আহোঁতেও কৈছোঁ মই বিয়া বাৰু পাতিলোঁ নহয় এই পেণ্টাক আগলৈ ওলাই আহিল আৰু অঁ বিয়া পাতিলে পেট ওলাব লাগিছিল কাৰোবাৰ ওলালে এতিয়া বিশ্বাস কৰক মই মানে আপোনালোকে ভাবিছে যে কিমান কম ৰঙৰ চোলা এটা পিন্ধি আহিছে বাকী যিমান চাৰ্ট পিন্ধিছোঁ বোলে শিৱৰ তৃতীয় লিংগটো ওলাই যায় মোক কৈছে আমাৰ এই কৈছে শিৱৰ তৃতীয় লিংগটো ওলাই গৈছে বেলেগ এটা চাৰ্ট পিন্ধা বোলো কি তৃতীয় লিংগ পিছতে গম পাইছোঁ নাৰীটোৰ কথা কৈছে বাৰু যা হওক বাকী আমাৰ তেজপুৰৰ বিহুৰ গীত কেনেকুৱা লাগিছে অনুষ্ঠান কৰি খুব সুন্দৰ বঢ়িয়া আপুনি খোৱা বোৱাৰ কথা কিবা পাতিছেনে খোৱা বোৱাৰ কথা পাতিছোঁ মই এই আমাৰ মই মানে কমিটিয়ে মোক সুধিলে কি খাব মই বোলো দাদা পেট বেয়া হৈ আছে গাটো ভাল নহয় টোপনি খতি মই নিৰামিষ মাংস ভাত খাম নিৰামিষ মাংস ভাত মানে মই নিৰামিষেই খাম পেট বেয়া কাৰণে কমিটিয়ে যদি জোৰকৈ মাংস দিয়ে মানে বেলেগৰ বেলেগ চিন্তা ইয়াত খোৱাৰ চিন্তা গম পালে নে আৰু কেকেচাই যে আহে কেকেচাই কমিটিয়ে যে সোধে কি খাব কেকেচাই কি কয় যেন নাজানে অল দ্য বেষ্ট এইটো কথা আজিকালি ময়ো এইটোত ধৰিলোঁ নহয় গম পাইছে ৰাধা চাই আছেনে নাই আগৰ ইয়াক দেখিলোঁ কিছুমান অতীতৰ কথা মানে মনত পৰিয়ে গৈছে এওঁ মানে আমাৰ বাচ্ছাটোৰ নিচিনা ছোৱালী পাগল টপা ই খালি টপা নহয় ই হেৰিয়াত আহোঁতে বেহাবাৰীত আহোঁতে সুস্মিতা কলিজা খালে এতিয়া ৰাধাটোক খাই আছে এইবিলাক কথা মনত নেপেলে বাৰু দিয়া বোলে বাৰীৰে নেমু চিঙোতে অখয়া হুলে বিন্দিলে বেহৰ বাৰীত জইন কৰোঁতেই সুস্মিতাই থাপ মাৰি ধৰিলে ই অলপ আগতে কৈছে কোনোবা বোলে বাচ্চা ল'ৰা ছোৱালীৰ নিচিনা হয় ময়ো সেইকাৰণে বেহাৰ বেপাৰ গুচি আহিবলগীয়া হ'ল গম পাইছে মোৰ লগৰ ছোৱালীজনীয়ে ক'লে যে বোলে বান্দৰৰ নিচিনাই হ'ব তোক দেখি থাকিলে গতিকে মই সেইকাৰণে আঁতৰিয়ে আহিলোঁ গম পাইছে বাকী ৰাধা ঠিকে আছেনে জোৰছে এটা হাত চাপৰি দিলেহে ভাল লাগিব এই মজা বাকী ল'ৰা এই মই গম পালোঁ এই যে হাত চাপৰি বেছি মৰাই থাকিলে কাইলৈ এই মাইকী মানুহে কাঁহী বাতি ধুওঁতে খুব গালি দিয়ে মই নিজে পাইছোঁ মই এবাৰ প্ৰগ্ৰাম কৰি পেলাই ডিব্ৰুগড়ত আছোঁ এঘৰ মানুহ থাকিব দিলে তাৰপিছত বৰমাই গালি পাৰি আছে বোলো বৰমা কি হ'ল চাই তোহঁতে কালি ইমান হাত চাপৰি পাইছিলে হাতৰ বিষ বোলে বাচন মাজিবই নোৱাৰে মই সেইকাৰণে নকওঁ নহয় হয়নে নহয় এতিয়া মাৰক এই হাত চাপৰি নহয় ফটো এখন মাৰক
আমি মাৰিব নিদিওঁ নহয়। বাকী মই তোমাকতো এৰা আজি 4-5 বছৰ হৈ গ'ল, জ্ঞানৰ পৰিসৰটো বাঢ়িছেনে? জ্ঞান অঁ মই ব্ৰেইনটো চেক কৰা আছোঁ নহয় মাজে মাজে। আচ্ছা মাজতে সেইদিনাখন ডক্টৰ ব্ৰেইনটো কেঁচাই নি চেক কৰালে, মোৰ বোলে চাৰা ডালদাহে পাইছে, ঘিউ বোলা বস্তু নাই, মাজে মাজে ৱাৰবিলাক জ্বলি গ'ল হেনো। হয় নেকি? সেইটো আগতে হৈছিল, ডক্টৰে পৰীক্ষা কৰোঁতে দেৰিকৈ পাইছে খালি। বাকী কিবা এটা প্ৰশ্ন সুধিলে উত্তৰ দিব পাৰিবা জানো? হা প্ৰশ্ন চশ্ন নালাগে নেকি প্ৰভুমন ছাৰ? কিয় সুধিব নালাগে? সুধক। হা এয়া সুধিলে প্ৰশ্ন কোৱাচোন, পাপাটোক মানে আমাৰ দেউতাটোক ইংলিছত কি বুলি কয়? দেউতা ফাদাৰ। ভাই ভাল মই লোকৰ পৰা শুনি এজ ইট ইজ উত্তৰ দিব পাৰোঁ। বঢ়িয়া বঢ়িয়া। তুমি এই কোৱাচোন, এই মামাটো কোৱাচোন। মামা অঁ মামাটো কোৱাচোন। মামা মানে মাকক ভাই মানে মাটো কোৱাচোন। মা এই নিজে কোৱা। কি মাদাৰ কেনেকুৱা পাৰিছোঁ নাই? মাদাৰ নহয় মাদাৰ। মাদাৰ হ'ব বেলেগ এটা সোধোঁ, চাচাটো কোৱাচোন। ফাদাৰ মাদাৰ চাদাৰ। কটা এয়া তোমাৰ জ্ঞানৰ নমুনা। অঁ মাটো মাদাৰ, চাচাটো চাদাৰ। এই খুৰীটো কোৱাচোন। খুৰী এণ্টি। কি এণ্টি? এই ক'লে এণ্টি আণ্টি। এণ্টি এতিয়া খুৰীৰ ল'ৰা এটা হ'ল ধৰা, তুমি কি বুলি ক'বা? এণ্টিভাইৰাছ। কটা এই কি আলটু ফালটু উত্তৰ দি আছে। আজিকালি মাকহঁতে মই গালি পৰা দেখোঁ বোলে মোৰ ল'ৰাকেইটা ভাইৰাছেই হ'ল আৰু একে বেয়া ভাইৰাছ, কিন্তু এণ্টিভাইৰাছ নহ'ব। ৰাম এই তুমি এটা কওকচোন কি ক'বাহে মোক তুমি প্ৰশ্ন সুধিবা। এবিধ অসমৰ কঁকাল নোহোৱা ডিঙি নোহোৱা জন্তুৰ নাম কওক। কঁকাল নোহোৱা ডিঙি নোহোৱা জন্তুটো কি বস্তু? এই কওক। মই নাজানো কিন্তু। বিউটি বাইলুং। বিউটি বাইলুঙৰ যে কঁকালৰ মূৰ আছে হ'বলা, ডিঙি এইটোহে হয় নে নহয়? বিউটি বাইলুঙৰ কঁকালটো নাই নহয়, মূৰটোৰ পিছত তাই পেটৰ পিছত ঠেং নিতাই। এতিয়া যদি মই তোমাক সোধোঁ চিম্পুল প্ৰশ্ন এটা, যে ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত এটা পাৰ্থক্য ক'ব লাগে, তুমি পাৰিবানে ক'ব? চিম্পুল। হা চিম্পুল কোৱাচোন বাৰু। ৰেডিঅ' বাতৰি কাকত অঁ মাজে পাৰ্থক্য মানে ডিষ্টেঞ্চ। ৰেডিঅ' আৰু মানে বাতৰি কাকতৰ পাৰ্থক্য এটা ক'ব লাগে। পাৰ্থক্য এইটো বিলাক সহজ অলপ টান সোধক না। সেইটো নোৱাৰিবা নেকি? পাৰিম। কোৱা তেন্তে। বাতৰি কাগজত পিঠাগুড়ি মেলিব পাৰি, ৰেডিঅ'ত নোৱাৰি। হয়নে নহয়? নাই মই ইয়াৰ লগত থাকোঁতে মোৰ প্ৰেছাৰ এনেই আৰু হাই গৈছে বুজিছে। বাকী অনুষ্ঠান চলাই নিব, ঠিক আছে? মই আকৌ আহিম বাৰু, সুবিধা পালে তুমি চলাই নিয়া, ঠিক আছে? অ'কে জোৰছে আকৌ এটা হাত চাবই বাজি দিয়ক, লাগিলে আকৌ কাঁহি মেলি বেছিকৈ ধুব কাইলৈ। বঢ়িয়া। হাত মানে এখন বেলেগৰ হাত হ'লে আপোনালোকে দুইখন হাত ইউজ কৰি নিদিব, ইজনীয়ে সিজনী কৰি লওক। এবাৰ হাত চাবই বাজিলে ইজনীয়ে এখন হাত, ইজনীয়ে এখন হাত ন, ইমান কথা নাই নহয়। আমাৰ বাইলুঙক কেনেকুৱা লাগে? বাইলুঙক এই দেখিছে ল'ৰাখিনি মাত নাই এতিয়া। বাইলুঙক কেনেকুৱা লাগে বাৰু? ভাল লাগি লাভো নাই কেইজনী, যিডাল জোৰ। আমাৰ কেঁচাক এখনতে মোক এখনতে দাঙি ঘূৰাই লৈ ফুৰে। বহুত সময় কথা ক'লোঁ, এফাকে বিহুৰ বতৰত যদি বিহু এফাকে নাগাওঁ বেয়া নালাগিব জানো? গাঁৱনে কওক, আপোনালোকে যদি গাব নালাগে নাগাওঁ, খালি গাঁও নে নাগাওঁ? এতিয়া আপোনালোকে কৈছে অসমৰ সকলোতকৈ ধুনীয়া অটৰৱালাটোৰ নাম কি? এইখন কিতাপ পঢ়ি থৈছে। মই এতিয়া গাওঁ, বিহু কলি এটা গাম, বিহু এফাকে গাম। এতিয়া ভিগুটো আহিব, মোৰ বন্ধু ভিগুৱে গান গাব ধুনীয়া ধুনীয়া। আমাৰ মাইনা এনেকুৱা নহয়, আপোনালোকে শুনিছে হয়নে নহয়? কিন্তু আমাৰ মাইনাও এনেকুৱা নহয়, সকলো মাইনা এনেকুৱা নহয়। এতিয়া মই বিহু কলি গাম, আপোনালোকে সহযোগ কৰিবনে? মোৰ মাতটো ভঙাই মানে, যদি সহযোগ নকৰে ৰাইজে নখ জোকাৰিলে নহ'বই, ৰাইজে আশীৰ্বাদ কৰিলে মানে কাউৰীয়ে কুলি মাত উলিয়াব পাৰে। গাঁৱনে এই কোনোবা কমিটি কোনোবা এজন আহক না, হেৰি ঢোলটো বজাই দিব। বাঁহী চাহী যদি কিবা বজাব পৰা আছে আহক। আপুনি ইয়াৰে নেকি? সেইটোতে কওক, মাইক্ৰফোন থকা নিচিনা কথা ক'লে হ'ল। এনে কওক এনেকৈ।
ইয়াৰে দাদা মই ইয়াৰে দিয়ক আগত লওক সেৱা এটা লওক বিয়া পাতিলেনে বিয়া পাতিলোঁ ৰাইজক সাক্ষী কৰি অনা নাই যেন পাইছোঁ লাজ লাজকৈ কৈছে হয়নে আপুনি ইয়াৰে ন ইয়াৰে হয় পূৰা ফাংচন বুলি দাড়ি চাৰি কাটি আহিছে আৰু দিয়ক মিলাই লওক ঢোলটো অকণ সহযোগ কৰিব ৰাইজ ঘৰ পাবগৈ আপুনি মিলোৱালে মানে এইটো ঢোলটো ভালে লাগিছে আপোনাৰ দুটা ঢোল ন দাদা এইটো এটা ঢোল মিলাওক টকা ছিগি পেলাওক অঁ ভাল আপোনাৰ ক'লো আৰু বিৰাট ফাষ্ট সেইটো কাৰণে ভাল লাগিছে দাড়ি দেখিছে নাকে জাতি কোমোৰাটো জাতি লাও এয়া কাটেনে না ছাগলী লগাই খুৱাই দাড়ি গাঁও কিনো কথাকে কৈছে গাঁও ইফালে ৰৌকে ধৰে দেখোন আমি তেনেকৈ আমি দিয়ক মিলাওক অৰি মিলাই লৈছোঁ গায়কো ইমান সময় নৰয় আপুনি যিমান ৰৈছে এতিয়া মই আপোনাৰ কাৰণে ৰৈ থকা মিলাই থোৱা নাছিল দাদা তাল এযোৰ মাতি দিওঁ নেকি মাতি দিয়ক কোনোবা আছে নেকি তালৈ আমাৰ আছিলে নহয় ভাইটি এটা আপুনি সহযোগ কৰিব সেইটো মোৰ ভাইটি দেই এইটো এই ধেমালিতে জন্ম হোৱা অঁ ধৰিব লাজ আপোনাৰ মানুহজনী চাব আহিছে নেকি আপোনাৰ লাজ লাজকৈ তলমুখে নাথাকিব আমাৰ ৰাইজলৈ চাওক সন্মুখত একদম বিয়া পাতিলে বুলি ভয় নাখাব মনে মনে আহিব পাৰে তাকে দিয়ক গাঁও মই গানটো আৰম্ভ কৰিলোঁ বজাব গালেহে বজাম চুপতি নামাৰিব দেই ৰাইজ এনে থকা নাই দিয়ক ৰাইজ মোক গাই ল'ব দিয়ক বেয়া ন খেলি মেলি কৰি নাথাকিব গাঁও ৰাইজ ৰৈ আছে নহয় নাচিবলৈ মানে লোকেল ন ৰাইজ তোমালোক আছাতো মই বাইলুং দোষটিকে পিঠি পিছ চাইড গেলাই দিয়া মানুহ চাইছিলে ধৰিবা দম দি থকাতকৈ গাঁও দিয়ক ধৰক গায়কটোক গাবলৈ দিয়ক কমেডি আপোনাক লৈহে হৈ আছে এতিয়া মই ভাবিছোঁ ৰাইজক হমাই পেটৰ নাৰী উলিয়াই দিম মুখেদি এতিয়া আপোনাৰ কান্দতহে ৰাইজে হাঁহি আছে ধৰিব গাঁও আপুনি পাগল আপুনিহে গাবলৈ লৈছে এইটো গোৱা নেকি আপোনালোকে হাঁহি ওচৰতে আছে ল'ৰাটো যিটো টাইমটো খাই আছে উস্তাদি অলপ তুমি গাব পাৰিবা তেতিয়াহ'লে গোৱা মানুহে গম পায় কিমান কষ্ট হয় গাওক আপুনি গাওক আমাৰ মাত কিয় ভাঙিছে জানা আমি সৰস্বতীক আৰাধনা কৰি কণ্ঠত সৰস্বতী আছে আমাৰ ইমান যদি মানুহ ইয়াত থাকিলে আমি কেনেকৈ গান গাম মানে উস্তাদি নামাৰিবা তুমি গাব পাৰিবা নোৱাৰিম মই গোৱা তেনে গাইছোৱাচোন ক'বলৈতো সকলোৱে সহজ গাইছ দম আছে বেয়া হ'লে গালি নিদিব গালিছে নে গাইছ তুমি ৰাইজত কেনেকৈ ৰৈ আছে কোৱা দম আছে গাব নাজানে এইটো জেগাতে নাথাকে জানো কিনো তোমাৰ
বাবা কমিটিয়ে কমেডি কৰিবলৈ পইচা মোক দিছে তোক কোনে গাব দিছে কমিটিয়ে পইচা মোক দিছে তই বেবাই আছো যে ই একো ভাল কোৱা নাই মাইক্ৰফোনটো ভাল ঐ জানো অঁ এই চাওক ঐ জানো এই কমিটিয়েটো কি কাম কৰিলে এটা ভাল মাইক্ৰফোনটো দি দিলে যে ঐ হেল্ল' হেল্ল' অঁ ঐ জানো ঐ কিনো তোমাৰ ৰদে পাইছিলিকে ও তোমাৰ গাল ও দুখ নিয় ঐ হাঁহিলে হৈছিলি কেদা ঐ জামে গৈ সাজি লৈ নাহো মই আজি লৈ থাকিব কহলে তুমি চেনাই ধন বুকু ধন থাকিব কহলে তোমাৰ মৰম চেনেকা কোনি বিলাবা খৰি দনি দিবা জুয়ে চেনাই ধন বুকু ধন খৰি দনি দিবা জুয়ে এই নবৈনো কিয় না হামিয়াই আছে গান গাওঁতে আহি পেলাই কমিটিৰ দাদা এজন শকতকৈ আছে কমিটি নহয় ইয়াৰে আৰু মোক আহোঁতে মই ওচৰতে আহোঁতে কৈছে মই কি কৰিলোঁ দাদা গালি দিলে কৈছে গালি দিলে উগাৰ হৈছে উগাৰ মাৰিছে সন্ধিয়াৰ পৰা একো খোৱা নাই এই বাইদেউ নবৈ কিয় হামিয়াই দিছে অলপ সহযোগ কৰক তেতিয়াহে ভাল লাগিব আমাৰ নব হেল চলে উকিয়াই দাদা ইয়াত মছলা পাতি অকণ মিলাই দিয়ক মাংস দিয়া চাউণ্ডৰ দাদা মাংস দিয়া অকণ দি দিয়ক হেল্ল' আপোনাৰ কাৰণে কাইছোঁ নব নব ৰেল চলে উকিয়াই নব কিমান থাকিম জপিয়াই এপাক উঠি নাচ নব নাথাকিব আমি এপাক উঠি নাচ নব নাথাকিব আমি আই হালধি বাৰীতে হালবাই আছিলোঁ ভালকৈ লগালে খেদা এইপিনৰ কিন্তু মাত মানিছোঁ দেই অকে আছে এইফালে হালধি বাৰীতে হালবাই আছিলোঁ ভালকৈ লগালে খেদা এইফালে নবাৰ কোনো ভালকৈ লগালে খেদা এই বিহাগুৰি ছোৱালী আই কমলাভনীয়ে ক'লে মনত পৰি যায় কমলাভনীক ভাল পায়নে ময়ো ভাল পাওঁ আপোনালোকে ভাল পোৱাৰ নিচিনা খালি যদি মানুহে নে ছাগলী মই নাজানো আৰু মই আশাতে আছোঁ এই বিহাগুৰি ছোৱালী এই জোকাম বুলি ভাবোঁতে কি হ'ল বাৰু কমিটিয়ে লগালে খেদা বুঢ়ী হ'লে বিনিউটো খেদা বুঢ়ী হ'লে বিনিউটো সমনীয়াই জোকাব ভেকুলী পৰিলে খালক সমনীয়া ভেকুলী পৰিলে খালক পাছৰখিনি এবাৰ আমিতো বেছি অনুষ্ঠান নাই যামগৈ এতিয়া অকণমান সহযোগ কৰি যাম ভেকুলী পৰিলে খালক সমনীয়া ভেকুলী পৰিলে খালক কোনো ভেকুলী পৰিলে খালক এই আমাৰে কেকে চাই দুজনী বিয়া কৰালে আমাৰ কেকে চাই আকৌ দুজনী নহয় চিৰিয়লজনী চাপৰ ঘৰজনী ওখ ঘৰতজনী এনেকৈ চাই চিৰিয়লজনী এনেকৈ চাই এনেকৈ থাকোঁতে কেকে চাই দিয়ে এনেই ৰখিলে এনেকৈ থাকে নাৰ্ভৰ প্ৰব্লেম হৈ গ'ল সেইকাৰণে কৈছোঁ ভেকুলী পৰিলে খালক সমনীয়া ভেকুলী পৰিলে খালক এই আমাৰে কেকে চাই দুজনী বিয়া কৰালে মোলৈ নপৰে ভাগতে কলটো বুঢ়ী হ'লে বিনিউটো ভাগতে কলটো বুঢ়ী হ'লে বিনিউটো সমনীয়াই জোকাব সমনীয়াই হাঁহিব ধন্যবাদ অকণমান বিহু গাই দিলোঁ আৰু আমি অলপ ধেমালি কৰিলোঁ আচলতে মোৰ লগতে আহিছে মোৰ সখা পংকজ ফিৰোজ এটা হাত চাপৰি লাহেকৈ দিব আৰু মোৰ ভাইটিটো চিনি পালে বাবুলাল সি মাজে মাজে চিৰিয়েল ওলাই আপোনালোকে দেখিছেনে বাবুলাল মোৰ সখা আৰু তেহেঁত দুটাই আশীৰ্বাদ কৰিব বিশ্বৰ ৰেকৰ্ডত আমাৰ নগাঁৱৰ তেহেঁত দুটাও আছিলে
বিশ্ববিদ্যালয়ত গৈছিলে আৰু এইবাৰ মোৰ লগতে আছে গতিকে অকণমান ধেমালি সুলভ হৈছে আপোনালোকৰ ওচৰত চিনাকি কৰাই দিলোঁ আপোনালোকে বেয়া নাপাব আৰু এতিয়া যিহেতু বিহু কাশ্যপ আহি আছে বেলেগ বেলেগ অনুষ্ঠান আহিছে মই সময় বেছি নলওঁ খালি বাইলুঙক যে মই বিয়া পাতিছিলোঁ আপোনালোকে দেখিছিলে বাইলুঙক যে বিয়া পাতিছিলোঁ ভাল পাইছিল অঁ ভালটো পাবই কষ্টটো মইহে খাইছিলোঁ তাই যিটো চেহেৰা তাই ভুকুটো বেছি দিয়ে মৰমটো কমাই কৰে গম পাইছেনে বাইলুং থাকোঁতে যে এটা গান মই গাইছিলোঁ বাইলুঙে মানে মোকটো ভাল পায় আকৌ বেলেগ ল'ৰা থাকিলে বেলেগ ল'ৰাক চকু দিয়ে সেইজনী চেনি মা বাইলুঙৰ দৌৰটো দেখাই দিওঁ বাইলুঙৰ দৌৰটো তাই পেটটোহে আগত যায় মানুহ পিছতে থাকে বাইলুং তাই মানে বেলেগ ল'ৰা চকু দিয়ে আকৌ মই বেলেগ ছোৱালী চালে তাই জ্বলে মই তাইক গালি দিওঁ সেইকাৰণে বোলে তই বানপানীত উঠি অহা মাছ হা তই বানপানীত উঠি অহা মাছ তাৰ পুখুৰীটো সোমাইছ তাইক মই গালি দিওঁ আৰু তাই মই বেলেগ ছোৱালী যদি চাওঁ তাই আকৌ কয় নাচাবি মই বোলো মই চামেই তাই কৈ নাচাবি মই বোলো চামেই তাই কৈ নাচাবি মই বোলো চামেই মই চামেই মই চামেই মই চামেই ফুচফাচ মনত আছে আৰু এটা গান যে ভাইৰেল হৈছে আপোনালোকে ভাইৰেল কৰিলে এই গানটো পুষ্পা চিনেমাখনৰ জনপ্ৰিয় গানটো যে একদম সৰু সৰু ল'ৰা ছোৱালীৰ মুখে মুখে আটা মা সকলোৱে মনত আছে ন সেইটো মানে ভাবিছোঁ মানুহে ইমান ভাল পায় আমি অকণ অসমীয়াটো উলিয়াব নোৱাৰোঁ নেকি সেইকাৰণে তাই মানে মিলাই কৰি মই বনাইছিলোঁ এইটো ভাইৰেল হৈছিল আপোনালোকে চাগে শুনিছিল মামা সাতটা মামা ইয়া মামা আঠটা মামা শুনিছিলে সেইটো মই বনাইছিলোঁ মামা সাতটা মামা ইয়া মামা আঠটা মামা নকেনে জীৱনে পপিনে কোচ তোমাকে নেপালে জীৱনটো ফুচ মামা পুতুল মামা ইয়া মামা বিপিন মামা মামা পুতুল মামা ইয়া মামা বিপিন মামা নকেনে জীৱনে পপিনে কোচ তোমাকে নেপালে জীৱনটো ফুচ এতিয়া মই বেছি সময় নলওঁ আমাৰ কে ছাৰ যে কথাটো কৈ যাওঁ সকলোতে কওঁ কে ছাৰ যে বিয়া যে মণিপুৰক যে বিয়া পাতিছিল আপোনালোকে চাইছিল ন কে ছাৰ মই জীৱনত এজনী বিয়া পতা মানুহটো সকলোকে দেখিছোঁ দুগৰাকী অনা দেখিছোঁ শুনিছোঁ তিনিগৰাকী অনালৈকে মই শুনিছোঁ আমাৰ কে ছাৰ এনেকুৱা এটা মানুহ জীৱনত তিনিবাৰকৈ বিয়া পাতিছে খালি মণিপুৰকে পাতিছে হয়নে এইখনো বিয়া হ'লনে কওকচোন এইখনো নহয় ন তিনিখনকৈ বিয়া মণিপুৰৰ লগত পাতিব পাৰে নেকি একেজনীৰ লগত তিনিবাৰকৈ সেইকাৰণে মই গাইছোঁ বিয়া নামটো মনত আছে নাই সকলো গছৰে তলতে পৰিব জিগা আমাৰ কে ছাৰৰ ছেকেণ্ড টাইম বিয়া দৰাকে কইনাকে মাহ হালধি খানে কিনো বিয়া এইখন আনাকে আনে কলৰে তলতে ধৰিব ছাতি আপোনালোকৰ বিহু কৰি দেই কলৰে তলতে ধৰিব ছাতি বিহুগুৰি কমচে কম ছজনে নাপালে মাংস বাতি আধা চৰীয়া মাংস বিচনাৰ তলত মানুহ চোৱাৰ পাছতহে পৰিলে মন ভাল লাগিছেনে অ'কে এতিয়া লাষ্টৰ এবাৰ মোহনৰ খোজটো আৰু এবাৰ মোহনৰ দৌৰটো এবাৰ দেখাই দিওঁ আৰু মোৰ লগত আৰু এজন আপোনালোকে চিনি পাবলৈ লৈ আহিছোঁ ৰূপম কাকতি এই কেকেইখনত যে ভাতৰ মাৰ ঢালি দিছিল মাটি দালি টকাত মনত আছেনে পৰা যাব ধৰ মাওনা লৈ আহিছোঁ চিনাকি কৰি দিয়া হা খালি পানীয়ে আখালৰ খেতি মাৰি গৈছে আৰু ধন্যবাদ আজি পৰা যাবনে ৰাইজে মনোনীত কৰিছে যেতিয়া পৰা যাব কি হৈছে ধৰ মাৰ বিহু বুলি জোৰকৈ এটা চাপৰি দিয়কচোন ইয়াত মোহন হৈছে একে জোৰকৈ দিয়ক জোৰকৈতো মানে হোৱা নাই ধৰ মাৰ লগাব লাগিব একদম এই ৰকম থাকিব লাগিব জোৰকৈ দিয়কচোন পিছলৈকে চাওঁ একেলগে খুব ধুনীয়া লাগিছে গতিকে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি খুব ভাল লাগিল মোৰ বন্ধু দীপৰ লগত মই অনুষ্ঠানলৈ আহি ইয়াত খুব ভাল লাগিল
শেষত একো নকওঁ আপোনালোকে বেহাৰবাৰী চাই থওক আৰু পৰা যাব বুলি ক'লে ভাল লাগে নাই লাগে গতিকে বিশেষ মই একো নকওঁ মই এটা ঘোষা গাই দিছোঁ অকণমান গামনে গীতকেইটা চাই আছে চাগে ন অকণমান গাই দিছোঁ হে ব্ৰহ্মায়া দিক জীৱ যত ৰাম 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 মায়া জমা যে আশয় ঘুমতি যায় বিশেষ একো নকওঁ আৰু এটা কথা মই কৈ যাওঁ এই কে ঘৰত যেতিয়া মাটি দালি ভাতৰ মাৰ দিছিলোঁ কে তেতিয়া মোহনক সুধিছিল পৰা যায় ন তেতিয়া মোহনক সুধিছিল বোলো মাটি দালি যে ভাতৰ মাৰটো দিলোঁ কেনেকুৱা লাগিছে চিলিপটো কেনেকুৱা মাৰিছে মই বোলো মাটি দালিয়ে যিটো চিলিপ মাৰিছে জিভাত সেইটো চিলিপ কলপাতো নামাৰে মানুহে বিৰাট ভাল লাগে আপোনালোকৰ মাজত আহি মই এটা খালি খোজটো দেখাই যাওঁ সকলোতে যিহেতু দেখাওঁ সকলোৱে জানিব বিচাৰে কেনেকৈ খোজ কাঢ়োঁ এইটো হৈছে মোহনৰ খোজ মানে মোক খোজৰ শব্দ নহয় দেই ষ্টেজৰ শব্দহে এইটো হৈছে মোহনৰ হয়নে দৌৰটো দেখা দৌৰটো নহয় হয়নে বহুত বহুত ধন্যবাদ আপোনালোকৰে মৰম চেনেহ আন্তৰিকতা হাত চাপৰি আমাৰ প্ৰেৰণাৰ উৎস আপোনালোকে এনেকৈ মৰম কৰি যাওক আমাক আমাৰ 11 বছৰ এখন চিৰিয়েল কৰি থকা আচলতে সম্ভৱ কথা নহয় আৰু সকলো সম্ভৱ হৈছে আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহৰ বাবে আজি 11 বছৰ কৰি আছোঁ তাৰ মাজত ভুল ত্ৰুটি কেতিয়াবা থাকি যায় কেতিয়াবা ভাল নহ'বও পাৰে গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ সকলোৱে মিলি যে চিৰিয়েলখন আৰু ভাল কৰি ৰাখিব লাগে টানি দিবা হাত লগতে গুচি যাব ঐ বাকী নাপায় মইহে আৰু ইয়াতে দাঁত হ'ব তিনিদিন মাত হ'ব তিনিদিন আশা তিনিদিন সকলে কৃষ্ণ এনেকৈ এটা এটাকৈ দি যাবলৈ গ'লে 2024 হ'বগৈ হ'ব কৃষ্ণ কৃষ্ণ দেই মোক ভাল পোৱা হয় কিন্তু মানুহকেইটা মোহনৰ নিচিনা নহ'ব আচাৰী চাৰ নিচিনা হ'ব দেই ভালকৈ পঢ়িব তোমালোকে যেতিয়ালৈকে ভালকৈ পঢ়ি থাকিবা তোমালোকে পঢ়া এণ্টাৰটেইনমেণ্টৰ কাৰণে মই মোহন হৈ থাকিম কিন্তু ভালকৈ পঢ়িব লাগিব যোনদিনাখনে মই গম পাম যে ল'ৰা ছোৱালীবিলাকে পঢ়া নাই কৰা নাই তেতিয়াৰ পৰা মই মোহন নহয় দেই ভালকৈ পঢ়িব লাগিব ভালকৈ খাব লাগিব আমাৰ ডেকা ল'ৰাসকল ইয়াত বৰ ধুনীয়াকৈ আছে দেই আমাৰ ডেকা শক্তি সদায় এনেকৈ পিয়'ৰ হৈ থকাটো ভাল ডেকা শক্তি আমাৰ শক্তি ন ঘৰখনৰ শক্তি দেশখনৰ শক্তি আমাৰ জিলাখনৰ শক্তি গতিকে সকলোৱে একতাৰে থাকক আমাৰ মৰম চেনেহ আশীৰ্বাদ দি থাকক আকৌ আহিম যোৱাৰ আগত কিনো দিম ইয়াত উঠি থকা বহি থকা শুই থকা সাৰ পাই থকা আগফালে থকা পাছফালে থকা ইফালে থকা সেইফালে থকা চাবৰ কাৰণে যে মোহন ত্যাদী বেহবাই আপুত দিন দিনা দিনো ধন্যবাদ